হেল্ল' ষ্টুডেণ্টসকল আৰু ছাৰসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা ভিডিঅ', যিটো ভিডিঅ' দেখিলে নেকি ষ্টুডেণ্টসকলৰ কোনো ছাৰৰ প্ৰয়োজন নাই। তেতিয়াহ'লে কোনটো কাৰণে ছাৰৰ প্ৰয়োজন নাই সেইটো দেখাৰ কাৰণে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰ পৰ্যন্ত দেখিব। এতিয়া মোৰ প্ৰথমতে এটা যোগ অংক কৰিম। মই দলক যোগ অংকটা কৰিলোঁ 2, 4 আৰু 1, 8। এতিয়া দুটা হাৰি হ'ল। এতিয়া ইয়াত লিখিম যে 0, 2। এতিয়া মই এইটো যোগ কৰিম। এতিয়া 4, 8, 12 and 2, 14। ইয়াত লিখিম 4, ইয়াত 1, 2, 1, 3, 1, 4। ইয়াত হ'ল 44। এতিয়া এই অংকটো হৈছে নে নাই সেইটো কৰাৰ কাৰণে কাৰোবাক দেখুৱাব লাগিব। তো মোৰ ভিডিঅ'টো চালে কাৰোবাক বা ছাৰক দেখুৱাব নালাগে। তো সেইটো কৰাৰ কাৰণে আপোনালোকৰ কি কৰিব লাগিব, ইয়াৰ কাৰণে এই 44ৰ পৰা আপোনালোকৰ 0 মাইনাছ কৰিব লাগিব। যোগ অংকত মাইনাছ হ'ব। এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই থাকক, মই কেনেকৈ কৰোঁ আৰু শিকি লওক। 0 44ৰ পৰা 0 মাইনাছ কৰিম। ইয়াত মাইনাছ কৰিলোঁ যে 4 - 2, ইয়াত হ'ল 2, ইয়াত হ'ল 4। শেষত এইটো উত্তৰ ওলাব 24। শেষত এইটো উত্তৰ ওলাব। আপোনালোকে চাই থাকক কেনেকৈ মই কৰোঁ। এতিয়া 44ৰ পৰা 0 মাইনাছ কৰিছোঁ, 42 ওলাইছে। এতিয়া এইটো 18 মাইনাছ কৰিম। এতিয়া 42ৰ পৰা 18 মাইনাছ কৰিলে কিমান থাকিব? এতিয়া 42ৰ পৰা 18 মাইনাছ কৰিছোঁ। ইয়াত হ'ল 12 - 8 ইকুৱেল 4। আৰু ইয়াত আছে 3 - 1 ইকুৱেল 2। এতিয়া আমাৰ উত্তৰটো হৈ গ'ল। ইয়াতো আছে 24, ইয়াতো আছে 24, ইয়াতো আছে 24। এতিয়া কথাটো হ'ল যে মোৰ ভিডিঅ'টো যিজনে চাই থাকিব তেওঁ ছাৰক এই অংকটো ধৰি লওক ক্লাছ 3য় শ্ৰেণীৰ ল'ৰা এটাক বা ছোৱালী এটাক কৰিবলৈ দিলে অংকটো, তো সিহঁতে অংকটো কৰিলে। এতিয়া শুদ্ধ হৈছে নে নাই কেনেকৈ জানিব? মোৰ এই পদ্ধতিটো ব্যৱহাৰ কৰিলে অংকটো হৈছে নে নাই কৈ দিব পাৰিব নিজেই। এতিয়া বিয়োগ অংকৰ ট্ৰিক্সটো হ'ল, ধৰি লওক ইয়াত এটা মই ল'ম যে 42 আৰু ইয়াত ল'ম মই 38, ইয়াত ল'ম, ইয়াত ল'ব নালাগে, মই জেনেৰেল দেখাইছোঁ যে ইয়াত আছে 12 - 8 ইকুৱেল 4। আৰু ইয়াত আছে 3 - 3 ইকুৱেল 0। এতিয়া আমাৰ ইয়াত 0 ওলাইছে। এতিয়া এই অংকটো হৈছে নে নাই কাৰোবাক দেখুৱাব লাগিব বা ছাৰক দেখুৱাব লাগিব। তো সেইটো কাৰোবাক নেদেখাৰ কাৰণে মোৰ ভিডিঅ'টো চালে আপোনালোকে শিকিব পাৰিব। তো ইয়াৰ পৰা 0, 4 এইটোৰ পৰা 38 যোগ কৰি দিব। 38 যোগ কৰিলোঁ 4, 8, 12, 1, 1, 3, 4, 2। এতিয়া আমাৰ এইটোৰ লগত এইটো মিলি গৈছে। তো মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।